হেল্ল' গাইজ, এয়া দেখিছেনে আমাৰ বৰ্ডিঙৰ কাম চলাই আছোঁ। যিহেতু আজি আমাৰ পোৱালি দিব, পোৱালি আজি 1300মান পোৱালি দিব। তাৰপিছত ইয়াত দুটা বৰ্ডিং এইটোত মানে পেপাৰ কমিলে, এটা বৰ্ডিঙলৈ পেপাৰে জুৰিলে, বাট এইটো বৰ্ডিঙলৈ পেপাৰে নুজুৰিলে। এতিয়া আকৌ মই যাওঁ পেপাৰ আনিবলৈ। পেপাৰ অনাৰ পিছত ইয়াত পাৰিমহি, পৰাৰ পিছত ইয়াত লাইট চাইট লগাব লাগিব। এই টিংকেইখন যে বান্ধি দিয়া আছে, মানে লাইটখিনি মানে এনেকৈ দি দিওঁতে টিংখিনি গৰম হৈ তাপটো অলপ বেছিকৈ পাবৰ কাৰণে তেনেকৈ দি দিয়া আছে। তাৰপিছতে এয়া পেপাৰ আনি মই পাৰি বাচন চাচন চব ধুনীয়াকৈ দি মানে প্ৰতিটো বৰ্ডিঙতে 10টাকৈ পানী বাচন দিছোঁ, দি পেলাই চব ক্লিয়াৰ কৰি আজৰি। এয়া লাইট চাইট চব লগাই মেলি থোৱা আছে। যিহেতু মানুহজন নাই, তেওঁ মানে এইফালে নাইনপুৰত কাম এটা আছিলে, তাৰ কাৰণে গ'ল। মই এতিয়া অকলে গ'লে যিমানখিনি পাৰোঁ আৰু কৰিছোঁ আৰু। তাৰপিছত এতিয়া এয়া মানে পোৱালি যিকণ সময়ত দিছিলে মই ভিডিঅ' কৰিবলৈ নাপালোঁ মানে যিহেতু মানুহটো নাই যে মই অকল লাগি থাকিবলগীয়া হৈছে কাৰণে মই পোৱালিখিনি কঢ়িয়াই দিবলগীয়া হৈছে। সিহঁতি লিখি ইয়ালৈ দি দিছে যে, সেইটো কাৰণে মই দিব নোৱাৰিলোঁ, মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু ছাইডত এইবোৰ দিছেনে ঠাণ্ডা নোপোৱাকৈ টিপাল চিপাল যেনি তেনি দি দিবলগীয়া হৈছে। তাৰপিছত এয়া পোৱালিখিনি এতিয়া মানে দানা চানা দি মেলি আজৰি হ'লোঁ। তাৰপিছত এইকেইটা আকৌ ৰিজেক্ট পোৱালি, মই সিহঁতক নি লাইটৰ ওচৰতে দি থৈছোঁগৈ। তাৰপিছত এয়া শেষত পোৱালিখিনি এয়া দেখিছে নহয়, কিন্তু কাৰেণ্ট গ'ল। এতিয়া পোৱালিবোৰকে চিঞৰিছে, শুনিছেনে নাই? যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।